সদৌ ছাত্ৰ সন্থাই আজি ঘোষণা কৰিছো যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসমত থকা সময়ত অসমত ব্যাপক প্ৰতিবাদ হ'ব। সদৌ ছাত্ৰ সন্থাই অসমৰ জিলাই জিলাই প্ৰতিবাদ কৰিব, অঞ্চলে অঞ্চলে প্ৰতিবাদ কৰিব। সেই সিদ্ধান্ত আজি ঘোষণা কৰিবৰ কাৰণে আপোনালোকৰ জৰিয়তে বিষয়টো ৰাজহুৱা কৰিবৰ কাৰণে এই সংবাদমেলৰ আয়োজন কৰিছো। কাৰণ কা বাতিলৰ দাবীত আমি সদৌ ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই অহা 22 তাৰিখে জোৰলৈ সমদল সমগ্ৰ অসমত জোৰলৈ সমদল কৰি ইয়াৰ প্ৰতিবাদ কৰা হ'ব। ইয়াৰ কা বাতিল ইআইএ 2020 প্ৰত্যাহাৰ, অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ আৰু অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবী।